আজি বনাবলৈ লৈছোঁ বগৰী। এয়া বগৰী শুকুৱাই মই এয়া ফালি লৈছোঁ। ফালি পেলাই বগৰী জ্বলা মিঠা আচাৰ ইয়াৰ কাৰণে এয়া মই জলকীয়া কাশ্মীৰ জলকীয়া এয়া গুড়ি লৈছোঁ 1 চামুচ। এয়া ধনিয়া আৰু জিৰা গুড়ি, এয়া চেনি আধা বাটি, তাত ক'লা নিমখ। এতিয়া মই গেছটো জ্বলাই দিছোঁ, কেৰাহীখন গৰম হ'বলৈ। এতিয়া কেৰাহীখন গৰম হৈছে, মই ইয়াত তেল অলপ দি দিছোঁ, মিঠাতেল। এতিয়া তেলটো গৰম হৈছে, ইয়াত মই চব গুটি দি দিছোঁ। এতিয়া মই ইয়াত জলকীয়া দুটা ছিঙি পেলাই দি দিছোঁ। এতিয়া তেলটো গৰম হৈছে, ফেনটো মাৰা গৈছে। মই এতিয়া এই বগৰীখিনি ইয়াত দি দিছোঁ। গেছটো এতিয়া মই অকণমান কমাই দিছোঁ। অলপ দেৰি এনেদৰে ভাজি ল'ম। এতিয়া মই অকণমান গেছটো বঢ়াই দিছোঁ। ইয়াত এতিয়া মই ক'লা নিমখ আধা চামুচ দি দিছোঁ। তাৰপিছত এয়া কাশ্মীৰ ৰেড চিলি, ইয়াত এতিয়া ধনিয়া গুড়ি আৰু জিৰা গুড়ি দি দিছোঁ। এতিয়া অলপ দেৰি এনেদৰে মছলাখিনি মিহলাই ল'ম। এয়া মই অলপ দেৰি ভাজি ল'লোঁ। এতিয়া মই এই চেনি আধাখিনি ইয়াত ঢালি দিছোঁ। এতিয়া অকণমান গেছটো বঢ়াই দিছোঁ। এতিয়া অলপ দেৰি এনেদৰে মিলাই ল'ম। এতিয়া মই এই বাতিটোৰে আধা বাতিমান ভিনেগাৰ দি দিছোঁ। তেতিয়া আচাৰটো বেয়া নহয়। এই আচাৰ 10 মিনিটৰ পাছত কি ধুনীয়া বগৰী জ্বলা মিঠা আচাৰ হৈছে। এয়া আচাৰ হৈয়ে গৈছে। মই এতিয়া গেছটো বন্ধ কৰি দিছোঁ। চব কি সুন্দৰ। এনেদৰে বগৰী জ্বলা মিঠা আচাৰ আপোনালোকেও বনাই খাই চাবচোন। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইটো চিচা বটল ধুনীয়াকৈ ধুই পানী নোহোৱাকৈ শুকুৱাই লৈছোঁ। ইয়াত এতিয়া মই আচাৰখিনি ভৰাই থ'ম। এইটো এটা ইয়াত নধৰিলে এইটো ভৰাই থ'ম। এতিয়া মই এয়া আচাৰ ভৰাই দিছোঁ। এনেদৰে আপোনালোকে ৰুটি, লুচি, পৰঠা আদিৰ লগত বনাই খাব। এইফালে মুখে পাতি দেখুৱাব। চাওক এয়া কি সুন্দৰ হৈছে। ইয়াত নধৰাৰ কাৰণে এইটো সৰু বটলটো আধা বটল